हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ব্লগলৈ বহুত দিন হ'ল ভিডিও দিয়া নাই সো আজি এনে ঘৰতে আছো এফালে পোৱালি কেইটামান দেখিছে ইহঁতি পুৰা মানে গান গাইছে নাচিছে এইবিলাক কৰি আছে ইহঁতি কৈছে আমাক বোলে ভিডিও এটা কৰি দিয়া বুলি কৈ আছে সো মই বহুত দিন ভিডিও আপলোড দিয়া নাই ভাবিলো এইটো চান্সতে মই কিয়নো ব্লগ এটা এনে ভিডিও কৰি থকাতকৈ ব্লগ এটা বনাই লওঁ এয়া দেখিছে মই তাত বৈ আছো সব ব্লাক চাদৰ যেহেতু কলেজ এইকেইদিন বন্ধ 17 তাৰিখে খুলিব সো এইকেইদিন মই এইবিলাক কৰি আছো এনেকৈ সময়বিলাক পাৰ কৰিছো আৰু দাদা পোৱালিটো আছে তাকো খেলিবা হৈছে লগতে এইবিলাক তাত আৰু ইহঁতি এতিয়া গান গাব এফালে ওচৰলে তহঁতি ওচৰলে মুচৰলে নাম এই মোৰ ওচৰলে নামটো ক তহঁতৰ নামটো ক ক নমস্কাৰ মোৰ নাম শ্ৰী হমিয়ন গগৈ নমস্কাৰ মোৰ নাম সবিতা হেঞ্চুৱা নমস্কাৰ মোৰ নাম শ্ৰীমাৰ্তি আৰু ৰুমি কুৰ্মি ধুনীয়া নাম ইহঁতি এতিয়া কি কৰিবি তহঁতি গান গাবি ফাৰ্ষ্ট কোনে গাব দক্ষিণ ডাঙৰ পথাৰ ডিব্ৰুগড় ডাঙৰ পথাৰতে আমাৰ ঘৰ কাইলৈ পাজে গুচি যাম কান্দি গান্দি মজা মনত পেলা হমিয়নে গানে পাহৰি দে গা উত্তৰাংশীপুৰ ডিব্ৰুগড় ডাঙৰ পথাৰতে আমাৰ ঘৰ কাইলৈ আজি গুচি যাম বাটে বাটে কান্দি যাম তুমি দিয়া উমাৰখন চকু পানী মুহাই যাম তুমি দিয়া চিঠিখন বাটে বাটে কান্দি যাম ভাল চাই গা কি গাছ দক্ষিণ ডাঙৰ পথাৰ ডিব্ৰুগড় সেইটো ভাল কৰ দক্ষিণ ডাঙৰ পথাৰ হেৰি উত্তৰ লখিমপুৰ ডিব্ৰুগড় তেনেকেহে উত্তৰ লখিমপুৰ ডিব্ৰুগড় ডাঙৰ পথাৰতে আমাৰ ঘৰ কাইলৈ আজি গুচি যাম বাটে বাটে কান্দি যাম তুমি দিয়া ৰুমালখন চকু পানী তুমি দিয়া চিঠিখন পঢ়ি পঢ়ি ফালি যাম তুমি দিয়া চিঠিখন পঢ়ি পঢ়ি ফালি যাম তুমি দিয়া ৰুমালখন চকু পানী মুচি যাম তুমি দিয়া ৰুমালখন চকু পানী মুহাই যাম আৰু হৈ যাব এতিয়া বেলেগ খেলিবি দেই এতিয়া মই তাত অলপ বৈ লওঁ হৈ যাব ফাৰ্ষ্ট কোন হ'ল ফাৰ্ষ্ট ই হ'ল ছেকেণ্ড ই হ'ল থাৰ্ড ৰুমি হ'ল নাচ আজি নালাগে হ'বলা নাচিবলৈ ভালছে নাচ আকৌ ঘূৰি ঘূৰি ভালছে নাচ আকৌ হৈ যাব ইহঁতে খেলালো মেলালো হৈ গ'ল এতিয়া মই আমাৰ বেটাক লৈ আছোঁ কমনা হাই কৈ দিয়া হাপাই আছে দুষ্ট হৈছে ককমনা আমাৰ এইটো বেটা
আমাৰ বেটা দেই হেল্ল' কৈ দিয়া বেটা আমাৰ ককমইনা খেলি আছে কিজনী ইহঁতি আজি বোলে আমাৰ ঘৰত থাকিব তো সেইকাৰণে জেকেট চুৱেটাৰ পিন্ধি মেলি টুপি চুপি পিন্ধি মেলি আমাৰ ঘৰলৈ আহি গ'ল আৰু এইটো বেটা মানুহ ককমইনাটো ফোন দেখিলে পুৰা তাই খেলে সেইটো ফোন দেখি পালে কুখালক সেয়া চোৱা ফোনটো দেখি কেনেকৈ চাই আছে এইটো বেটা মানুহ ককমইনা হয় আমাৰ ন বেটা আজি কেই তাৰিখ হৈছে ইয়াৰ নাম আমি নিখিন থলোঁ আপোনালোকে ইয়াক আশীৰ্বাদ কৰিব ই যাতে ভাল মানুহ হ'ব পাৰে ভৱিষ্যতে সেয়া এতিয়া জিনটো ইমান বৰিং নালাগে একচুৱেলি আনকালে যিহেতু এনেই যি কৰি থাকোঁ তাত মই কিবা কৰোঁ ফোনটো চাওঁ এতিয়া এনেই থাকিবলৈ নাপায় তাক ল'বলৈ হয় কান্দে অলপো বিচনাত নোহোৱেহি সেয়া এয়া বাঘজনী পূৰা মাতি আছে চিষ্ট্ৰিকাই ককমইনা হেল্ল' কৈ দিয়া ককমইনা হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া ই কথা পাতিছে ইয়াৰ আজি 21 তাৰিখে ই জন্ম হৈছিলে আজি 10 তাৰিখ প্ৰায় 21 দিন হ'ল বুলিয়ে ক'ব পাৰি সেয়া কি খাইছা ভোক লাগিছে নেকি মুনু ভোক লাগিছে তো খাবা নেকি হাত নাখাবা বেটা না কান্দিব হেল্ল' এভৰিৱান গুড ইভিনিং এয়া মই আমাৰ ককমইনাক খেলাই আছোঁ এয়া মোৰ দাদা ল'ৰা বেটা হাই কৈ দিয়া এইফালে চোৱা মই খেলি আছোঁ কৈ দিয়া ক'ব না মই খেলি আছোঁ দেই কৈ দিয়া আজিৰ দিনটোত মানে কেনেকৈ ব্যস্ত থাকিলোঁ তাৰে অলপ কিছু মুহূৰ্ত আপোনালোকক দেখালোঁ আৰু এতিয়া 8টা বাজি গ'ল ভাবিলোঁ যিহেতু ভিডিঅ'টো অলপ কৰাই আছিলে সামৰি দিওঁ নহ'লে নকৰি মানে এলাহতে ভিডিঅ' কৰাও নহয় আৰু আপলোড দিয়াও নহয় চ' এতিয়া মোৰ বিচনাত আছোঁ খুব ঠাণ্ডা আৰু মই আজি ঘৰত নাই জেঠাই ঘৰত আহিলোঁ ওচৰতে যিহেতু ইয়াত জেঠু ঢুকুৱা হ'ল দহা সকাম নিকামবিলাক কৰা হৈ গ'ল এনেই জেঠাই অকলে থাকিব বুলি আমাক মাতি দিলে আহিলোঁ আৰু ইয়াত সকলো তলত এটা পোৱালি সোমাই আছে সেইটো পোৱালি এইফালে চাই দিয়া হেল্ল' কৈ দিয়া কিবা কৈ দিয়া হেল্ল' ইয়াৰো একো যি ক'বলৈ ক'ম সেইটোৱে ক'ব খুব বেছি ঠাণ্ডা হয় আৰু ইমান কথা চথা পাতি নাথাকে মই ইমান তাৰ লগত একো কথা পাতি পোৱা নাই অকল আহিলে মাহী আহিলা বুলি কয় মানে এই ফুটা ফুলা বাজনীও আহিলে জেঠাই অকলে থাকিব বুলি ভাবিছিলোঁ ফাৰ্ষ্ট আমি সেইকাৰণে মানে আমাকো মাতি দিছিলে
আৰু সিহঁতৰ মাককো মাতি দিলে আহোঁতে গম পাইছোঁ যে বাও আছে আৰু পোৱালিটো আছে তাৰপিছত ভাবিছোঁ ঘৰলৈ যাওঁগৈ বুলি কিন্তু তাৰপিছত নগ'লোঁ খানাখনত কোনোবা সাজু হৈ থাকে ওচৰ হ'লেও মানে আমি তালৈ নগ'লোঁ সেয়া এতিয়া ভাত খাম এইটো হৈ আছে এই পুৰা গেমত ব্যস্ত সেয়া অ'কে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ মোৰ ভিডিঅ'বিলাক দিয়াৰ বহুত লেট হয় বহুতখিনি লেট হয় একচুৱেলি ঘৰত একো অকেজনো নোলায় যে ভিডিঅ' আপলোড দিম সদায় মানে ভিডিঅ' কৰিম সদায় এনেদৰে নৰ্মেলি আমি যেনেদৰে থাকোঁ তেনেকৈয়ে ভিডিঅ'বোৰ আমি কৰোঁ তেনেকৈ ভিডিঅ'বোৰ তেনেদৰে মই দিনটো কটাওঁ সেইকাৰণে ভিডিঅ' কৰা নহয় আজি ভাবিলোঁ এনেই পোৱালীকেইজনী যিহেতু ভিডিঅ' কৈ দিয়া কৈ আছিলে মই সেইকাৰণে সিহঁতক ভিডিঅ' কৰাৰ লগতে ময়ো ব্লগ হিচাপে আপলোড দিলোঁ যিটো মানে মোৰ চেনেলতো মানে সাঁচি থ'ব পাৰিম সেইকাৰণে আপলোড দিলোঁ আৰু সেয়া ভিডিঅ'টো সকলোৱে চাব আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই গুড নাইট